নমস্কাৰ এই ভিডিঅ'টোলৈ সমূহ প্ৰিয় বন্ধুকে স্বাগতম জনাইছো আৰু মই ক'ব বিচাৰিছো যে আজি মই নগাঁৱত আছো ঘৰত আছো উজনি নামনিত ঘূৰি ফুৰা নাই আহি পালোহি ঘৰতে আছো আৰু ঘৰতে আহি পাওঁতে মই এটা উপহাৰৰ টোপোলা ঘৰলৈকে আহিছে আজি কুৰিয়াৰত আৰু খুব সেই উপহাৰৰ টোপোলাটোৱে খুব সুখী কৰি তুলিলে বহু প্ৰেৰণা যোগাইছে সেই কাৰণে এই ভিডিঅ'টো মই কৰিবলৈ ওলালো আজি আসলতে মই ডিঙিত এখন গামোচা লৈছো এখন ঘৰতে থাকিও এখন গামোচা মোক কোনেও আহি পিন্ধাই দিয়া নাই কিন্তু এখন গামোচা পঠিয়াই দিয়া হৈছে যোৰহাটৰ পৰা আৰু এই গামোচাখনৰ লগত যোৰহাটৰ পৰা মোলৈ অহা বস্তু কেইটা হৈছে এখন প্ৰশংসা পত্ৰ এই প্ৰশংসা পত্ৰখন আহিছে আৰু এখন স্মৃতি গ্ৰন্থ এখন মহাবিদ্যালয়ৰ আৰু ৰূপালী ৰেখা সোণালী মন আহিছে কিতাপ খুব সুন্দৰ গ্ৰন্থ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এক বিদ্যায়তনিক অধ্যয়ন এইকেইখন আহিছে আৰু লগতে ব্ৰচাৰ অলপ আহিছে এই ব্ৰচাৰখিনি সমৃদ্ধ একেলগে মিলি খুব সুন্দৰ ডাঙৰ টোপোলা এটা আৰু এই টোপোলাটো লৈ আহি খুব ভাবি আছো কি বা আছে কিন্তু শেষত খুলি চালো যে এই কিপত আছে আৰু কোনে পঠিয়াইছে এই কিপত পঠিয়াইছে সুদূৰ যোৰহাটৰ পৰা মোৰ গুণমুগ্ধ অনুৰাগী অতি শ্ৰদ্ধাৰ এগৰাকী দাদা তেওঁ ডক্টৰ ৰঞ্জন শইকীয়া চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তেওঁ এইখিনি মোক মৰম আৰু প্ৰেৰণা পঠিয়াইছে আৰু এই মৰম আৰু প্ৰেৰণাখিনিয়ে হাতত লৈ মই ভাষাহীন শব্দহীন হৈ পৰিছো কিয়নো যেতিয়া মঞ্চত যোৱা হয় মৰম আৰু স্নেহ দিয়ে প্ৰেৰণা যোগায় কিন্তু ঘৰলৈকে এনেদৰে শুভেচ্ছা বাণী প্ৰেৰণা এই জ্ঞানৰ ভঁৰাল কিতাপসমূহ পঠিয়াই লগতে এখন সুন্দৰ গামোচা পঠিয়াই যি নিদৰ্শন যি আসলতে যি মৰম দিছে এই মৰমখিনি আসলতে ক'বলৈ বাধ্য হৈ গৈছো যে মই এবাৰ ৰাইজক জনাই দিওঁ আৰু এয়া তেওঁ এই প্ৰশংসা পত্ৰখনত লিখিছে যে এক্সকিউজ মিৰে জনপ্ৰিয় হৈ পৰা এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে এক্সকিউজ মি শীৰ্ষক অনুষ্ঠানটোৱে যি এক অভিনৱ তথা উদ্ভাৱনী চিন্তাৰে জনতাৰ লগত সংযোগ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সেয়া শ্ৰোতা দৰ্শকে ইতিমধ্যে অতি আন্তৰিকতাৰে আঁকোৱালি লৈছে এইখিনিতে মাধ্যমটোৰ সমূহ পৰিয়ালৰ প্ৰতি আমাৰ আন্তৰিক শুভকামনা থাকিল লগতে আপোনাৰ এগৰাকী গুণমুগ্ধ হিচাপে আমিও গৌৰৱান্বিত প্ৰকৃতাৰ্থত এক ব্যতিক্ৰমী তথা হেৰাই যাবলৈ উপক্ৰম হোৱা অসমীয়া ফকৰা যোজনাক নিজস্ব শৈলীৰে নতুন ৰূপত অনুষ্ঠানটিৰ জৰিয়তে মানে এক্সকিউজ মিৰ জৰিয়তে যিদৰে প্ৰতিষ্ঠাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে সঁচাকৈ সি প্ৰশংসনীয় এই কথাকেইটা ডক্টৰ ৰঞ্জন শইকীয়া দেৱে লিখিছে তেখেতে আমালৈ এই শুভেচ্ছা যোগাইছে আৰু এইখিনিয়ে আসলতে আমাৰ জীয়াই থকাৰ সমল জীয়াই থকাৰ উশাহ আৰু আগবাঢ়ি আৰু কাম কৰি যোৱাৰ হেঁপাহ গতিকে অতি মনটো প্ৰেৰণাৰে ভৰি পৰিছে কাম কৰি যাবলৈ মন গৈছে আৰু সেইকাৰণে আসলতে আপোনালোককো জনাবলৈ মন গ'ল মই ভাবি আছো যে এইখিনি কথা জনাও নে ঘৰতে কিন্তু মোক ঘৰতে কেৱল থৈ দিব মন নগ'ল এইকাৰণে যে এক্সকিউজ মি মোৰ অনুষ্ঠান হৈ থকা নাই এতিয়া অসমৰ ৰাইজৰ অনুষ্ঠান আৰু এক্সকিউজ মিৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তলৈ উজনি নামনি বিভিন্ন প্ৰান্তলৈ গৈছো আপোনালোকক লগ কৰিছো ধেমালি কৰিছো কথা পাতিছো বিভিন্ন সময়ত আপোনালোকৰ লগত কথা বতৰা পাতি অকমান হাঁহিছো গতিকে এই কৰি থকাখিনিৰ উত্তৰ যেন এইবোৰ এই কৰি থকাখিনিৰ সমল যেন এইবোৰ যি কেতিয়াও টকাৰে কিনিব নোৱাৰি এই ইয়াত হেঁপাহ আছে হৃদয়ৰ বাৰ্তা আছে আৰু ইয়াত এইখিনি মোক ডক্টৰ ৰঞ্জন শইকীয়া দেৱে শ্ৰদ্ধাৰ দাদাই যি সুদূৰ চিনামৰা কলেজৰ অধ্যক্ষ তেওঁ যোৰহাটৰ পৰা মোক কুৰিয়াৰৰ যোগেদি মোলৈ পঠিয়াই দিছে তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম আৰু এইখিনি মোৰ জীৱনত যদি কিবা অকণমান কিবা কৰিছো তেনেহ'লে তাৰ অন্যতম এক মাইলৰ খুঁটি হৈ ৰ'ব আৰু কিছু দূৰ আগুৱাই যোৱাৰ গতিকে তেওঁ সেইকাৰণে হয়তো শেষত তেওঁ লিখিছে যে গুটুৱা গোলাপ কলি সময়ে থাকোতে সখী জীৱনৰ সুত বলি যায় আৰু এইটো প্ৰেৰণামূলক বাক্য
আৰু এই বাক্যৰে এই কথাখিনিৰে মই আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। এইখিনি মোৰ মনৰ অনুভৱ, হৃদয়ৰ অনুভৱ। এনেকুৱা ধৰণৰ মৰম বহু ৰাইজে দিছে আৰু তাৰ বাবে নিজকে ধন্য মানিছোঁ আৰু দায়িত্ববান যেন লাগিছে, আৰু যেন কিবা কৰিব লাগিব। আৰু লগতে মই যোৱাকালি মই গৈ আহিছিলোঁ লুৰুকিহাটলৈ এক্সকিউজ মি কৰিবলৈ, তাৰ পৰাও যি প্ৰেৰণা যোগাইছে, সেই প্ৰেৰণাত লিখিছে যে সুন্দৰ কণ্ঠ, আকৰ্ষণীয় আৰু অভিনৱ উপস্থাপনেৰে এক্সকিউজ মিৰ জৰিয়তে জনপ্ৰিয় হোৱা আপোনালৈ অভিনন্দন। যোৰহাট উপকণ্ঠৰ লুৰুকিহাটলৈ আহি আমাক আনন্দিত আৰু উপকৃত কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতা জনালোঁ। আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে সঞ্জয় বৰদলৈ, সুমন বৰদলৈ আৰু দেৱজিৎ বৰদলৈ। এই আটাই আছাম টকছৰ বাপু কলিতা বুলি লিখি যিখিনি মৰম দিছে, এয়া আচলতে সমগ্ৰ অসমৰ ঠাইত বিভিন্ন ঠাইলৈ যাওঁতে বিভিন্ন মানুহে কোৱা কথাবোৰ এনেদৰে লুৰুকিহাটবাসী ৰাইজে এনেদৰে লিপিবদ্ধ কৰি দিছে। গতিকে এই মৰমবোৰ দুদিনত আচলতে এনেদৰে পাই বুটলি খুব ভাল লাগিছে। আৰু এই মৰমবোৰ আচলতে মই প্ৰচাৰ কৰিবলৈ বিচৰা নাই, এই মৰমবোৰ মই আঁকোৱালি ল'বহে বিচাৰিছোঁ আৰু কাম কৰাৰ সাহস আৰু প্ৰেৰণা লৈ আৰু আপোনালোকৰ বাবে এই আশীৰ্বাদ শিৰত তুলি লৈ আগুৱাই যাবলৈ বিচাৰিছোঁ। সকলোকে শতকোটি প্ৰণাম জনাই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ আপোনালোকৰ মৰম আশীষে আৰু আগুৱাই লৈ যাব। সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে যে নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ, বিচাৰো মৰমৰ মাত এষাৰ।